চেনেল। চ' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই আছোঁ বৰ্তমান বগান লাইনত এণ্ড মই গৈ আছোঁ বাবাৰী কেলৈ গৈছোঁ কৰম পূজা। চ' জানে আপোনালোকে ভাদ মাহত কৰম পূজা ব্লগ, আমি কৰম পূজা চাম সকলোৱে মিলি। চ' এতিয়া বৰ্তমান আছোঁ বগান লাইনত এণ্ড লগৰ এজন আহি আছে, আহিলে আমি একেলগে গুচি যাম। চাব পাৰিছে বগান লাইন। চ' লগ পাম ডাইৰেক্ট লোকেশ্যনত। ফাইনেলি লগৰটো আহি পালে এণ্ড ক'ত যাম আমি কৰম পূজা চাব যাম। ক'ত? বাজবাৰী। ঠিক আছে। চৰি, আপোনালোকক কৰম পূজা দেখুৱাম বুলি কৈছিলোঁ, কিন্তু মই দেখুৱাব পৰা নাই। আধা ৰাস্তাৰ পৰা ঘূৰি আহিব লগা হ'ল, কেলৈ ইমান বৰষুণৰ কাৰণে যাব পৰা নাই এণ্ড আধা ৰাস্তাৰ পৰা ঘূৰি আহিব লগা হ'ল। চৰি, মই আপোনালোকক কৰম পূজা দেখুৱাব পৰা নাই এণ্ড আপোনালোকৰ বাবে মই দেখুৱাব পৰা নাই এণ্ড চৰি। আৰু মই কথা ৰাখিব পৰা নাই। চৰি, সৰু ভাইটি হিচাপে ক্ষমা কৰি দিব। আৰু মই বহুত দুখিত, আধা ৰাস্তাৰ পৰা ঘূৰি আহিব লগা হ'ল এণ্ড চৰি সকলো ফ্ৰেণ্ডছ। চৰি, নেক্সট টাইম দেখুৱাব চেষ্টা